Hello everyone, আজি দুপৰীয়া বনালো খুতুৰা শাকৰ লগত মাছৰ জোল। আসলতে ৰাতিপুৱাই ঘৰলৈ ফোন কৰাত মায়ে ক'লে ভাতৰ লগত খাবলৈ খুতুৰা শাকৰ লগত মাছ বনাইছো। আৰু শুনিয়ে জিভাত লোভ লাগিলেই নহয়, যিহেতু খুতুৰা শাক আৰু মাছৰ জোল যে আমাৰ দুইটাৰে ফেভৰেট। আৰু সেই কাৰণে দুইটা ওলাই গৈ বজাৰ কৰি আনিলো মাছ আৰু লগতে খুতুৰা শাক। আৰু এয়া এতিয়া বিলাহী দি বনাবলৈ লৈছো। পিছে শাকখিনিহে এতিয়া মই এনেকৈ ধৰি লৈ মিহি মিহিকৈ কুটাত ইমান এক্সপাৰ্ট নহয়। ঘৰত আগতে শাহুমায়ে কৰি দিছিলে। আৰু এয়া ইফালে এতিয়া মই কেৰাহীত পাঁচফোৰণ দিছোঁ, লগতে পিঁয়াজ আদা নহৰু খুন্দি লৈছোঁ আৰু লগত দিছোঁ এতিয়া 3টা কেঁচা জলকীয়া আৰু তাতে এতিয়া দি দিছোঁ 2টা বিলাহী মিহি মিহিকৈ কাটি লোৱা। আৰু এইখিনিও এতিয়া ভালকৈ গলি যোৱালৈকে মই ভাজি ল'ব লাগিব। আৰু সোনকালে গলিবলৈ তাতে অলপমান নিমখ দিছোঁ। বিলাহীখিনি ভালকৈ গলি গ'লেহে ভাল লাগে খাই, সেইকাৰণে। আৰু এতিয়া ইয়াতে দি দিছোঁ হালধি, আৰু হালধি দিয়াৰ পিছত এতিয়া ইয়াতে মিহিকৈ কাটি লোৱা খুতুৰা শাকখিনি দি দিছোঁ। আচলতে ঘৰত যদি মায়ে কাটি দিলেহেঁতেন ইয়াতকৈ মিহিকৈ কাটিব পৰা হ'লহেঁতেন। আৰু শাকখিনি ভালকৈ ভাজি লোৱাৰ পিছত এতিয়া ইয়াতে দি দিছোঁ গৰম পানী, আৰু এইখিনি এতিয়া ঢাকি ভালকৈ উতলিবলৈ দিম। আৰু এইখিনিতে আপোনালোকৰো কাৰ কাৰ খুতুৰা শাকৰ লগত মাছৰ জোল প্ৰিয় ক'বচোন। আৰু এতিয়া ভালকৈ উতলি অহাৰ পিছত ইয়াতে আমি দি দিছোঁ ফ্ৰাই কৰি লোৱা মাছ কিপিচ, আৰু এইফালে মাছৰ অলপমান মূৰো দি দিছোঁ। আচলতে জোলত অকণমান মাছৰ মূৰটো দিলে সোৱাদটোৱে বেছি ভাল হৈ যায়। আৰু এইখিনি এতিয়া অলপমান সিজাৰ পিছত আমাৰ মাছ একদম ৰেডি হৈ গৈছে। আৰু এতিয়া গৰম গৰম ভাতৰ লগত খাওঁ।